হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। মোৰ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই একেবাৰে চিম্পুলকৈ হাঁহৰ মাংসৰ ৰেচিপিটো আপোনালোকৰ আগত বনাই দেখাম। হাঁহৰ মাংস কিমান যে টেষ্টি হয় খাবলৈ। এতিয়া ঠাণ্ডা দিনতো আৰু বহুত ভাল লাগে খাবলৈ হাঁহৰ মাংস। আপোনালোকে মোৰ ধৰণেৰে বনাই খাই চাব কিন্তু, আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু মই হাঁহত আলুও দিছোঁ। আলুটো অপশ্যনেল হয়, আপোনালোকে দিবও পাৰে নিদিবও পাৰে। আৰু আজি এতিয়া বনাই দেখাওঁ আহকচোন আপোনালোকক মোৰ ৰেচিপিটো। ব'লক এতিয়া বনাবলৈ আৰম্ভ কৰোঁ। মাংসখিনি মই প্ৰথমতে মেৰিনেট কৰি লৈছোঁ। অকণমান হালধি, অকণমান নিমখ, অকণমান মিঠাতেল দিব, মিঠাতেল আৰু অকণমান আদা নহৰুৰ পেষ্ট। এইখিনি দি মই মেৰিনেট কৰি ল'ম। এইদৰে সানি ল'ব। সানি লৈ পিনে আধা ঘণ্টামান ৰাখি থ'ম। অকণমান গোটা ধনিয়া আৰু শুকান ৰঙা জলকীয়া মই এইদৰে ভাজি ল'লোঁ। ভাজি পিনে এইখিনি অকণমান খুন্দুনাত থেতেলিয়াই ল'ম। ৰেচিপিটো বনাবৰ বাবে মই সামগ্ৰী লৈছোঁ। এইখিনি মই গোটা ধনিয়া আৰু ৰঙা জলকীয়া, শুকান জলকীয়া এইখিনি এইদৰে মই থেতেলিয়াই ল'লোঁ, খুন্দি ল'লোঁ। এইকেইটা হৈছে জিৰা গুটি, এইখিনি হৈছে পাঁচফোৰণ, আৰু এইফালে আছে অকণমান দালচেনি, ইলাচি আৰু এটা লং। এইফালে পিঁয়াজ মই দুটা লৈছোঁ, ডাঙৰ ডাঙৰ এইদৰে কাটি ল'ব। আৰু তেজপাত, জলকীয়া 4টা লৈছোঁ, জ্বলা বেছি খাওঁ বাবে। আৰু আলু লৈছোঁ এইফালে কেইটামান ডাঙৰ ডাঙৰকৈ এইদৰে কাটি ল'ব। তাৰপৰা এইখিনি মেৰিনেট কৰি থৈ দিয়া মাংসখিনি আধা ঘণ্টা মেৰিনেট কৰি থৈছিলোঁ। ৰচুন আদাৰ পেষ্টটো এইফালে মই থেতেলিয়াই লৈছোঁ। আৰু এইকেইটা হৈছে ৰেড চিলি পাউডাৰ আৰু চিকেন মছলা। এইখিনি সামগ্ৰী লৈয়ে আজি মই আপোনালোকক হাঁহৰ মাংসৰ ৰেচিপিটো বনাই দেখাম। আহকচোন এতিয়া আমি বনাবলৈ আৰম্ভ কৰোঁ। এয়া তেলখিনি গৰম হৈছে। এতিয়া মই যিখিনি পাঁচফোৰণ আৰু জিৰা গুটি লৈছিলোঁ সেয়াকে দি দিম। জিৰা গুটিখিনি ফুটি উঠিছে। এতিয়া মই ইয়াতে তেজপাত মছলা দি দিছোঁ। আৰু যিখিনি পিঁয়াজ আৰু নহৰুৰ আদা পেষ্ট লৈছিলোঁ সেইখিনি দি দিম। অকণমান ৰঙচুৱা পোৱালৈকে, আদাৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই ভাজি থাকিম। এয়া দেখিছেনে, পিঁয়াজ নহৰুৰ এইখিনি পেষ্টখিনি ধুনীয়াকৈ ৰঙচুৱা হৈছে। এতিয়া মই ইয়াতে যিখিনি মাংস লৈছিলোঁ সেইখিনি দি দিম। এইখিনি মই আধা কেজিমান মাংস লৈছোঁ। এইখিনি গোটেইখিনি মেৰিনেট কৰি লৈছোঁ আধা ঘণ্টামান দেই। এইখিনি গোটেইখিনি এতিয়া ইয়াতে দি দিব। দি পিনে অকণমান লৰাই ভাজি থাকিব আৰু তাৰপাছত ঢাকন দি দিব। এতিয়া মই মাংসখিনিত গোটেইখিনি মছলা যোগ কৰি দিলোঁ। এইকেইটা কেঁচা জলকীয়া যোগ কৰি দিছোঁ, ৰেড চিলি আৰু চিকেন মছলা আৰু যিখিনি ধনিয়া গোটা আৰু ৰঙা শুকান জলকীয়া আপোনালোকক দেখাইছিলোঁ, গোটেইখিনি মছলা মিক্স কৰি দিছোঁ। এতিয়া মই 10 মিনিটমানৰ কাৰণে ৰাখি থ'ম। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ তেল ওলাইছে মাংসখিনিৰ পৰা। এতিয়া মই এইখিনি অকণমান কাৰী নিচিনা বনাই খাম যে, সেইকাৰণে এতিয়া মই ইয়াতে অকণমান পানী যোগ কৰি দিম। পানীখিনি আপুনি গৰম পানী কৰি ল'ব, অকণমান উতলাই ল'ব পানীখিনি যোগ কৰি দিম। তাৰপাছত ঢাকন দি সিজিবলৈ দিম। এইখিনি দেখিছে পুৰা একদম বক বককৈ উতলি আছে মাংসখিনি, মই এতিয়া চাইছোঁ। আৰু ইয়াতে মই এতিয়া আলুখিনি এড কৰি দিছোঁ। মই আলুখিনি অকণমান পাছত এড কৰিছোঁ কাৰণ আলুটো জল্দি সিজে, সেইকাৰণে অকণমান পাছত এড কৰিলেই হ'ল। এতিয়া মাংসখিনি লৰাই দিম, আকৌ অকণমান দেৰি ৰাখি থ'ম। মই গেছৰ ভলিউমটো কমায়ে থৈছিলোঁ, কমাই থৈয়ে উতলিবলৈ দিছিলোঁ। এতিয়া অকণমান দেৰি ঢাকি থ'ম। আৰু শেষত মই অলপ ধনিয়া আৰু যিখিনি গৰম মছলা দেখাইছিলোঁ, দালচেনি, ইলাচি আৰু লং, এইকেইটা দি দিম। এতিয়া অকণমান দেৰি সিজিবলৈ দিব, 15-20 মিনিটমান। এইখিনি হৈ গ'ল, আলুখিনি অলৰেডি সিজিলে। এতিয়া মই কৈছিলোঁ যে গৰম মছলাকেইটা দি দিম আৰু অকণমান ধনিয়া দিম। তাৰপিছত আমাৰ ৰেডি হৈ যাব। ইমান টেষ্টি হৈছে দেখিবলৈ, খাবলৈ বহুত টেষ্টি হ'ব। আৰু মাংসটো তেলি হয়, বহুত তেলো ওলাইছে। এতিয়া আমি খাম আৰু। এয়া দেখিছেনে, ইমান ধুনীয়া হৈছে দেখিবলৈ, খাবলৈও তেনেকুৱা টেষ্টি হৈছে, বহুত টেষ্টি হৈছে আৰু য়াম্মি হৈছে। আপোনালোকে ঘৰত প্লিজ মোৰ ধৰণে ট্ৰাই কৰি চাব, প্লিজ এবাৰ বনাই চাব আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। তাৰ কাষতে থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু মই কৈছোঁ প্লিজ এবাৰ ট্ৰাই কৰি চাব আৰু মোক জনাব হা। আজিলৈ আহোঁ তেন্তে, বাই বাই।